শোণিতপুৰ জিলাৰ ইতিহাস উদ্ভাসিত কৰি আজি পুৱাৰ পৰা দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত শোণিতপুৰ জিলা দিৱস। উল্লেখ্য যে 1983 চনৰ 3 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতেই অবিভক্ত দৰং জিলাৰ পৰা ফালৰি কাটি নিজস্ব প্ৰাপ্তি ঘটিছিল শোণিতপুৰ জিলাৰ। এই দিনটোক উপলক্ষ কৰি যোৱা বছৰৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনে আয়োজন কৰা জিলা দিৱস উপলক্ষে আজি পুৱা 6 বজাতেই বেটি বচাও বেটি পঢ়াও শীৰ্ষক মন্ত্ৰৰে তেজপুৰত জিলা পুথিভঁৰালৰ সন্মুখত জিলা ক্ৰীড়া বিভাগৰ বিশেষ তৎপৰতাত আৰম্ভ হয় চাইকেল ৰেলী। তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ উপৰি বিভিন্নজন বিশিষ্ট ব্যক্তি আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰা এই চাইকেল ৰেলী আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভাৰম্ভ কৰে ৰঙাপুৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। বিধায়ক তাঁতীয়ে চমু ভাষণ আগবঢ়োৱাৰ পিছত এই চাইকেল ৰেলীয়ে তেজপুৰ চহৰ এনেদৰে পৰিক্ৰমণ কৰে। তাৰ পিছতেই জিলা দিৱসৰ অন্যতম কাৰ্যসূচী হিচাপে জিলা পুথিভঁৰালৰ সন্মুখত পুনৰ নিৰ্মিত আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানখন আনুষ্ঠানিকভাৱে এক মাংগলিক পৰিৱেশত ফিতা কাটি শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওট, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, ৰঙাপুৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াকৰণ, অতিৰিক্ত জিলা আয়ুক্ত গৰ্গ মোহন দাস, ৰাজ বৰুৱা আদিৰ উপস্থিতিত উদ্যানখন উদ্ঘাটন কৰি বিধায়ক পৃথ্বীৰাজ ৰাভা, শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওটে উদ্যানখনত থকা আনন্দ চন্দ্ৰ আগৰৱালাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বিধায়ক পৃথ্বীৰাজ ৰাভাই ভাষণ আগবঢ়ায়। আনহাতে ইয়াৰ পিছতে বিধায়ক পৃথ্বীৰাজ ৰাভাই উদ্যানখনত যোগ শিবিৰ শুভাৰম্ভ কৰাৰ পিছত প্ৰশিক্ষক নমিতা ডেকাৰ নেতৃত্বত আৰম্ভ হোৱা যোগৰ অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে এনেদৰে শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত বৰষা তালুকদাৰে। দুগৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্বৰ পৰিচয় দিয়া যোগকৰ্মীৰ উপস্থিতিত জৰিয়তে নমিতা ডেকা লহকৰে আৰম্ভ কৰা যোগক্ৰিয়াত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ পৰা এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাস সমন্বিতে শতাধিক লোকে অংশগ্ৰহণ কৰে। উদ্যানখনত তেজপুৰৰ বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী জ্ঞানেন্দ্ৰ নাথ বৰাৰ তৎপৰতাত তেজপুৰৰ বহুকেইগৰাকী চিত্ৰশিল্পীয়ে ঠাইটি কেনভাছত বিশেষ চিত্ৰ অংকন কৰা চিত্ৰকলাৰ এক বিশেষ অনুষ্ঠান শুভাৰম্ভ কৰে বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে। অনুষ্ঠানটিত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী ৰাতুমণি দাস, হৰেশ্বৰ শইকীয়া, জ্ঞানেন্দ্ৰ নাথ বৰা, ৰাজু বৰা আদি চিত্ৰশিল্পীসকলক শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা একোখনকৈ গামোচা আৰু এটি বিশেষ স্মাৰকৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 40 বছৰ শোণিতপুৰ জিলাই অতিক্ৰম কৰিলে। 83 চনৰ আজিৰ দিনটোত শোণিতপুৰ জিলা প্ৰতিষ্ঠা হৈছিলে দৰং জিলাৰ পৰা নতুন জিলা হিচাপত আত্মপ্ৰকাশ কৰিছিলে আৰু 40 বছৰ চাওঁতে চাওঁতে অতিক্ৰম কৰিলে। আমি যোৱা বছৰৰ পৰা এই 3 আগষ্ট দিনটো জিলা দিৱস হিচাপে উদযাপন কৰিছোঁ আৰু এই বছৰো দিনজোৰা কিছু অলপ অভিনৱ ব্যতিক্ৰমী কাৰ্যসূচী লৈ আমি দিনটো আৰম্ভ কৰিব ওলাইছোঁ। এইটো আমাৰ প্ৰথম কাৰ্যসূচী। প্ৰথম আমি চাইকেল ৰেলী এটা হ'ব আৰু তাৰ পাছত পৰৱৰ্তী সময়ত বিভিন্ন কাৰ্যসূচীৰে আমি আজি সন্ধিয়ালৈ আটাইখিনি কাৰ্যসূচী সামৰিম। সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৰে সহযোগত আমি গোটেই দিনটো বৰ্ণাঢ্য কাৰ্যসূচীৰে জিলা দিৱস পালন কৰিম। আমাৰ মনত পৰে শোণিতপুৰ জিলা বুলি ক'লে আজিৰ পৰা যদি আমি বুৰঞ্জী ফিৰিয়াই চাওঁ, অসমৰ যিমান ডাঙৰ ডাঙৰ সাহিত্যিক, কবি, অভিনেতা, শিল্পী, সাংস্কৃতিক কৰ্মী এই তেজপুৰ বা শোণিতপুৰতে জন্ম। একেবাৰে পদ্মনাথ গোহাঁই বৰুৱাৰ সাধনাৰ থলী, দণ্ডিনাথ কলিতা, লম্বোদৰ বৰা, চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য প্ৰমুখ্যে, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্যমণি শৰ্মা, ডক্টৰ ভূপেন হাজৰিকালৈকে। আৰু তাৰ পিছতো এইসকলে অসমৰ সমাজ, জাতীয় সমাজত, সাংস্কৃতিক সমাজত বৃহৎ অৱদান আগবঢ়াই থৈ গৈছে। তাৰোপৰি যি ভাৰতৰ স্বাধীনতা আন্দোলন, এই স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা চন্দ্ৰনাথ শৰ্মা, অমীয় কুমাৰ দাস প্ৰমুখ্যে, বিভিন্নজন বিজয় চন্দ্ৰ ভাগৱতী প্ৰমুখ্যে সকলোৱে এই অসমক ৰক্ষা কৰিবলৈ, ভাৰতক ৰক্ষা কৰিবৰ কাৰণে এই শোণিতপুৰৰ মাটিত আন্দোলন আৰম্ভ কৰিছিল। তেজ ৰাঙলী শুনি ঢালি গৰিলো তেজেৰে হৃদয় ফালি, এই
বহুত গান তেজপুৰলৈ গানৰ আকাল নাই আৰু তেজপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেজপুৰক লৈ বহুত গান ৰচনা কৰিছে বান থিয়েটাৰৰ পৰা আৰম্ভ কৰি স্কুল কলেজ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেজপুৰক লৈ গান শিলক লৈ গান মাটিক লৈ গান নদীক লৈ গান ব্ৰহ্মপুত্ৰ লুইতক লৈ গান বহুত গান আৰম্ভ কৰিছে আৰু এই শোণিতপুৰ অতি মৰমৰ অসমৰ ৰাইজৰ কাৰণে অতি মৰমৰ আজি শোণিতপুৰ জিলা দিৱস আৰু শোণিতপুৰ জিলা দিৱসৰ প্ৰথম আৰম্ভণি অনুষ্ঠান হ'ল চাইকেল ৰেলীৰ পিছত বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান হ'ব আৰু সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট অগ্নিকৰ নিউজ।